মানে আজি বহুত কাম কৰিলো এতিয়া গা পা ধুই ৰেডি বনাবলৈ একো মন যোৱা নাই সিম্পল কে কিবা এটা বনাম বলো বেলেগ একো নবনাও খালি বইল দালি বনাই দিয়া যাওক লগত ধনিয়া সনিয়া থাকিলে ভাল লাগে মোৰ একো নাই এতিয়া ভাজি বনাম বলো দালিটো অকমান এতিয়া উতলাব লাগিব এতিয়া বাজিছে 2টা আৰু ফাইনালি এতিয়া মই ভাত খাবলৈ পাম এটো মই লাঞ্চ বুলি কওঁ নে কি বুলি কওঁ ৰাতিপুৱা পৰা অকল চাহ কাপ খাইছিলো বাকি কাম কৰোতে গুছি গল এই কাৰণে এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ আচাৰ অকমান আনি লৈছো পাহৰি গৈছো এটো মানে আচাৰ অকমান থাকিলেহে ভাল লাগে মজা ডিম বিলাহী আলু এগেটা কম্বিনেশনটো মোৰ খুব ভাল লাগে ভাত খালো ভাত খাই পানী খাবলৈ লওঁতে মনত পৰিলে আজি মানে মোৰ টাপগেটা পানী খুৱা হয় নাই টাপগেটা ফুল কেজোপা ইমান সম বাহিৰত ফুল এজোপা মই পানী অকমান দি দিম আৰু এজোপা আজি ৰ'দে নাই পায় দি মানে হিও গৈছিলে মৰি গৈছিলে কিন্তু আকৌ নতুনকৈ ওলাইছে পৰীক্ষালৈ আছে মাত্ৰ 10টা দিন 5 তাৰিখৰ পৰা মোৰ পৰীক্ষা আৰু মোৰ একো নোটছে নাই মানে বিয়া কাই মানে বিয়াৰ প্ৰিপাৰেচন কৰি থাকোতে এইফালে মানে মোৰ একেবাৰে ধোৱা চাঙত উঠিলেতো আজি মোৰ চ্যালেঞ্জটো হৈছে মোৰ প্ৰথম পেপাৰখনৰ 2টা ইউনিট কমপ্লিট কৰা মোৰ 350 আৰু মোৰ এটা ইউনিট কমপ্লিট হৈছে মানে আৰু এটা আছে ব্ৰেক লং হৈছে সানসেট এফালে পাহাৰ আৰু এফালে মমো এহে খালো লগত এটো কিবা বিলাহী আৰু জলকীয়া এনেকুৱা চাটনি দিছে মই নিজে সসটো লৈ লৈছো মমো খাই থাকোতে খন্ধিয়াও লাগিলে আধাৰে মোৰ লাগিলে গতিকে এতিয়া চাকি জ্বলাই লওঁ বলো আগৰ ভিডিও কেইটামান ভয়েস ওভাৰ দিবলৈ আছে হেগিটা দিলুম সদায় সন্ধিয়া চাহ খোৱাৰ পাছত তেনেকৈ ধুপনা দিয়া পাছত আৰু মোৰ এইটোৱে কাম ভিডিও এডিট কৰি আমনি লাগি গ'ল কালি পাব এটি লং ব্লগ চাগে এইটো দিয়াৰ আগতে মই হেতু দিমে আপলোড তেতিয়া খাইছো মই মোৰ ফেভাৰিট বস্তু এটা হেতু হ'ল বুনিয়া আৰু ভুজিয়া একেলগে আৰু এতিয়া মই পঢ়ো গতিকে আজিৰ ভিডিওটো ইমানেই বাই এনেকুৱা ভিডিও চাই কেনেকুৱা লাগিছে প্লিজ কমেন্টত জনাব